গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে। আমিও ভালে আছোঁ। বানপানীৰ কাৰণে বহুকেইদিন আমি বাহিৰত ওলোৱা নাই, কিন্তু এতিয়া মোৰ ল'ৰাই চিঞৰি আছে যি বিশালত যাব, গতিকে আমি এতিয়া বিশালত যাওঁ। আমি ক'ত যাম? বিশাল যাম। বিশালত কি কিনবা আৰু কি কিনবা? টাউনৰ ফালে ওলাই আহিছোঁ। ভণ্টিও আজি কোৰ্টত যোৱা নাই, গতিকে তাইৰো অলপ সৰু সুৰা বজাৰ আছে, মোৰো অলপ বজাৰ আছে। সেইকাৰণে আমি এই বিশালত সোমাম বুলি ভাবিছোঁ। যিহেতু বিশালত সকলোবোৰ বস্তুৱেই পায়, সেইকাৰণে ফাৰ্ষ্ট বিশালত যাম। আৰু আজি আমি যাম মই পঢ়া কলেজখনলৈ, এটি বিশেষ কাৰণত। কলেজত সোমাই মই অলপ আৱেগিক হৈ গ'লোঁ। সেই দিনবোৰ বহুত মিছ কৰোঁ। বহুত ভাল লগা আছিল সেইবোৰ দিন, য'ত মোৰ 5 বছৰৰ স্মৃতি জড়িত হৈ আছে। MNC কলেজৰ সন্মুখৰ ফুচকা আৰু চানাৰ জুতি আপোনালোকে পাইছেনে? বহুত টেষ্টি লাগে খাই, ময়ো নাখাই নোৱাৰিলোঁ আজি। কলেজত মধুৰিআমবোৰ ইমান ধুনীয়াকৈ লাগি আছে, কিন্তু ছিঙিব পৰা হোৱা নাই, ডাঙৰে হোৱা নাই। বেটাই তথাপি এটা মধুৰিআম ছিঙিলে, আৰু মই এতিয়া বেটাৰ লগত অকণমান জোলনাত জুলি লওঁ। এতিয়া আমাৰ বজাৰ হৈ গ'ল। এতিয়া কিবা এটা খাই কিনে আমি ঘৰলৈ যাওঁ। এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।